হেল্ল' বন্ধু বান্ধৱীসকল, মদ স্বাস্থ্যৰ বাবে কিমান হানিকাৰক এয়া চাগে আপুনি জানেই। মানুহে মদৰ কাৰণে যিকোনো কাম কৰিবলৈ সাজু থাকে, কিন্তু সমাজত বেয়া প্ৰভাৱ পেলোৱা এই মদৰ উৎপত্তিৰ উদ্দেশ্য কি বেয়াই আছিল নেকি? আচলতে এনে নহয়। পৃথিৱীত থকা সকলো বস্তুৰে দুখ আৰু গুণ দুয়োটাই থাকে, মাত্ৰ আমাৰ ব্যৱহাৰৰ ফলতহে ই আমাক কেনেদৰে প্ৰভাৱিত কৰিব সেইটো নিৰ্ভৰ কৰে। মদে দৰৱ আৰু বিষ দুয়োটাৰে কাম কৰে। মদ্যপান কিমান বয়সৰ মানুহে কিমান সেৱন কৰিব লাগে এয়া ব্যক্তিজনৰ বয়সৰ ওপৰতহে নিৰ্ভৰ কৰে। উচিত অনুপাতত মদ্যপান কৰা বহু পৰিমাণে ফলদায়ক হয়, কিন্তু মনত ৰাখিব সীমিত মাত্ৰাতহে। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। আহক আজি জানি লওঁ সীমিত পৰিমাণে মদ্যপান কৰাৰ কেইটামান উপকাৰিতা। হৃদয় ৰোগ হোৱাৰ সম্ভাৱনা কম হয়। হাৰ্বেল ইউনিভাৰ্চিটিৰ পাব্লিক হেল্থ স্কুলত এক অধ্যয়নত পোৱা গৈছে, সীমিত মাত্ৰাত মদ্যপান কৰিলে ভাল কলেষ্ট্ৰলৰ স্তৰ বৃদ্ধি পায়, যি হৃদয় ৰোগৰ প্ৰতি সুৰক্ষা প্ৰদান কৰে। জীৱনকাল বঢ়াব পাৰি। এটা অধ্যয়নত কোৱা হৈছে, কেতিয়াবা মদ্যপান কৰা পুৰুষৰ ক্ষেত্ৰত 2 পেগ আৰু মহিলাৰ ক্ষেত্ৰত 1 বা 1.5 পেগ মদ্যপান কৰিলে মৃত্যুৰ সম্ভাৱনা 18% কমি যায়। ইয়াৰ দ্বাৰা যৌন প্ৰবৃত্তি উন্নত হয়। জাৰ্নেল অফ ছেক্সুৱেল মেডিচিনত প্ৰকাশিত 2009 চনৰ এক অধ্যয়নত পোৱা গৈছে, মদ্যপান কৰা ব্যক্তিৰ ক্ষেত্ৰত 25 পৰা 30% নপুংসকতা কম হৈছে। সাধাৰণ চৰ্দিৰ পৰা বচায়। নিউয়ৰ্ক টাইমছৰ এটা অধ্যয়নত পোৱা গৈছে, প্ৰতি সপ্তাহে 8 পৰা 14 গিলাচ মদ্যপান কৰাৰ ফলত ঋতু সলনি হোৱাৰ সময়ত হোৱা সাধাৰণ চৰ্দি আৰু কাহৰ 60% কম দেখা গৈছে। এয়া এলকহলৰ এণ্টিঅক্সিডেণ্ট গুণৰ কাৰণে হয়। মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱাৰ সম্ভাৱনা কম কৰে। নিউৰোচাইকিয়াট্ৰিক ডিজিজ এণ্ড ট্ৰিটমেণ্টৰ মতে, সীমিত পৰিমাণে মদ্যপান কৰিলে এলজাইমাৰ ৰোগ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱাৰ সম্ভাৱনা 23% কম হয়। ডায়েবেটিছৰ সম্ভাৱনা কম কৰে। এটা অধ্যয়নৰ মতে, প্ৰাপ্তবয়স্ক যি প্ৰতিদিনে 2 গিলাচ মদ্যপান কৰে তেওঁলোকৰ মদ্যপান নকৰাসকলৰ তুলনাত টাইপ 2 ডায়েবেটিছ হোৱাৰ সম্ভাৱনা কম হয়। বন্ধু বান্ধৱীসকল, যদি মানুহে মদ সীমিত পৰিমাণে সেৱন কৰে তেন্তে বহু ক্ষেত্ৰত ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ থাকিব পাৰে। ইয়াৰ ওপৰত আপোনাৰ মতামত কি কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।